কবি সন্মিলনৰ আজি তৃতীয় বাৰ্ষিক অধিৱেশনত আজি মানে এই কিতাপখন লিখি উলিয়াইছে এই অজয় মালাকাৰে। এই অজয় মালাকাৰকে আপুনি কি ক'ব বিচাৰে? মোৰ নাম অজয় মালাকৰ। মই গণকপুখুৰী স্কুলৰ ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী। গতিকে মই সৰুৰে পৰা লিখা মেলা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ খুব ভাল পাওঁ আৰু এতিয়ালৈকে জড়িত হৈয়ে আছোঁ। আজি এই অভিযপ্ত উৰ্বশীখন মোৰ দ্বিতীয় কিতাপ। গতিকে এই কিতাপখন মই ধৰ্মশাস্ত্ৰ আৰু জনশ্ৰুতিৰ সংমিশ্ৰণত মানে মই ৰচনা কৰিছোঁ। গতিকে এই কিতাপখনত যদি কিবা ভুল ক্ৰুটি হয়, পঢ়ুৱৈ সমাজ বা ৰাইজে যাতে মোৰ এই কিতাপখন যিখিনি ভুল পায় সেইখিনি আঙুলিয়াই দিলে মই নথৈ আনন্দিত হ'ম। আৰু এইখন মোৰ দ্বিতীয় কিতাপ। ইয়াৰ আগত মই 2024 চনত এখন কাব্যগ্ৰন্থ উন্মোচন কৰিছিলোঁ। সেই কাব্যগ্ৰন্থখনৰ নাম আছিল জোনবাইৰ দেশলৈ। গতিকে জোনবাইৰ দেশৰ পিছত এইবাৰ পৌৰাণিক আখ্যান আৰু জনশ্ৰুতিৰ সংমিশ্ৰণৰ মানে ৰচিত এই অভিযপ্ত উৰ্বশীখন মোৰ দ্বিতীয়। প্ৰতি বছৰে আমি সেই 2022 চনৰ পৰাই 2-4খনকৈ গ্ৰন্থ উন্মোচন কৰি আহিছোঁ। তদুপৰি গ্ৰন্থৰ জৰিয়তে যাতে আমি এটা সাহিত্যৰ সুস্থ বাতাবৰণ সৃষ্টি কৰিব পাৰোঁ তাৰ কাৰণে প্ৰকৃতিৰ সুৰক্ষাৰ বাবে প্ৰাকৃতিক কবি সন্মিলনৰ জন্ম আৰু এই প্ৰাকৃতিক কবি সন্মিলনৰে এটা শাখা হ'ল বজালী প্ৰাকৃতিক কবি সন্মিলন। আজি বজালী প্ৰাকৃতিক কবি সন্মিলনৰ এক বৰ্ণাঢ্য অনুষ্ঠান গণকপুখুৰী হাইস্কুলত অনুষ্ঠিত কৰা হয়। বিভিন্ন বৰেণ্য ব্যক্তিৰ উপস্থিতিত কবিতা পাঠ, বিয়ানাম, আইনাম আৰু বিভিন্নজন ব্যক্তিক অভিজ্ঞ ব্যক্তিক সমাজকৰ্মীক ইয়াক সম্বৰ্ধনা জনোৱা হয়। গতিকে প্ৰাকৃতিক কবি সন্মিলনে এই যিবিলাক পদক্ষেপ লৈছে এই পদক্ষেপবিলাক সমাজৰ বাবে এক বাৰ্তাবাহক হ'ব বুলি মই শুভাকাংক্ষী হিচাপে ভাবিছোঁ আৰু প্ৰাকৃতিক কবি সন্মিলন আগবাঢ়ি যাওক ইয়াৰে আন্তৰিক কামনাৰে। অসম প্ৰাকৃতিক কবি সন্মিলনৰ সভাপতি ভুৱনেশ্বৰ শৰ্মা। আমাৰ এই অনুষ্ঠানটো আৰম্ভ হৈছিলে 1990 চনৰ 2 মে' তাৰিখে। আমাৰ লগত আছিলে নৱকান্ত বৰুৱাদেৱ, নৱন্যাসিক কবি, আৰু প্ৰথম সভাপতি আছিলে মুকুটীকান্ত তালুকদাৰ, আৰু প্ৰথম মুখ্য সম্পাদক আছিলোঁ মই ভুৱনেশ্বৰ শৰ্মা, আৰু আমাৰ কোষাধ্যক্ষ আছিলে মদন চন্দ্ৰ দাস। এই অঞ্চলৰে মানুহ সন্মিলন জন্মদাতা অন্যতম আছিলোঁ মই আৰু আমাৰ ভুৱনেশ্বৰ শৰ্মা। ইতিমধ্যে আপোনালোকে সাক্ষাৎকাৰ লৈছে আৰু আমি 1990 চনৰ পৰা এই প্ৰতিষ্ঠা হৈছে আৰু প্ৰায় প্ৰতিখন জিলা আৰু গুৱাহাটীতো কেইবাটাও আমাৰ শাখা আছে। আৰু ইতিমধ্যে আমি অসমৰ প্ৰাকৃতিক পৰিৱেশ